আমি যেতিয়া 15-16 বছৰ মানে 20 বছৰৰ ভিতৰত যেতিয়া আছিলোঁ, তেতিয়া আমাৰ পৃথিৱীখন খুবেই সহজ আছিল আৰু জীৱনৰ বাটটো ইমানেই মসৃণ আছিল যেন পিছলি যাব পাৰি অনায়াসে। আৰু যেতিয়াই মন যায় তেতিয়াই যেন আমি জোনটো ছিঙি আনিব পাৰোঁ, নমাই আনিব পাৰোঁ, এনেকুৱা লাগিছিল। কিন্তু যেই 20 বছৰ পাৰ হৈ হৈ লাহে 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 30 বছৰে হৈ গ'ল, তেতিয়া অন্ধকাৰ দেখা যায় চাৰিওফালে। কাৰণ আমি বাট যেতিয়া বুলিছিলোঁ তেতিয়াও ভাল মনৰে বুলিছিলোঁ, কিন্তু পৃথিৱীখনে ভাল হ'বলৈ নিদিলে। সেই যে কয় নহয়, নিজ ভালে জগত ভাল, হয়তো হৈছিল কেতিয়াবা, কিন্তু আজিৰ দিনত নহয়।